Hello guys, welcome to my YouTube channel. আহক আজি মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহিছোঁ আৰু আজি আছোহি খুৰীহেতৰ ঘৰত কাৰণ মানে আজি খুৰীহেতৰ ঘৰ মানে ৰুবলৈ মাতিছিলে কাৰণ মই মানে বহুত মানে বছৰে হ'ল ৰুই পোৱা নাই আৰু সেইকাৰণে খুৰী ক'লো আৰু বোলো ময়ো আজি আহোঁ আৰু আমাৰ এগৰাকী খুৰী অকণমান মানে দেখাটো ভাল নহয় সেইকাৰণে খুৰীয়ে ৰুব মেলিব নোৱাৰে সেইপিনে আমাৰ নিহাৰিকা এইজনী আৰু এয়া আমাৰ আপা ছোৱালী জান আৰু এইপিনে এইটো ভাইটি আৰু আজি আমি ৰুম তাকে বোলো এনেকৈ ব্লগ এটা বনাই পিনি থৈ দিওঁ আৰু আপোনালোকে ভিডিঅ'টো এনেদৰে আগলৈ চাই গৈ থাকক। এয়া আমাৰ কঠীয়া আনি পাই গ'লহি। অ' জয়ন্তকা ইমান দেৰি হ'ল যে এয়া আমাৰ কঠীয়া আনি হ'ল আৰু এইপিনে অকণমান ৰুলে বাৰু অকল এইদৰে আছেগৈ আৰু শেহতীয়াকৈ খুৰীহঁতৰ এতিয়া আমি ৰুম ইয়াত আৰু আমাৰ ইয়াত একদম মানে পথাৰী আৰু এইপিনে এইবোৰ বাৰু ইয়াত ৰোৱা নাই বহুতে মানে দল নিচিনা হৈ গ'ল ঘাঁহ হৈ গ'ল বহুত সেইকাৰণে এইপিনে ৰোৱা নাই সি একেবাৰে মুধৰ পিনে ৰুইছে আৰু এইপিনে মানুহবোৰে এনেকৈ পেটা দি থৈছে কেলৈ নাজানো আৰু আমাৰ ওচৰতে পদুম ফুল আছে ইয়াতে আমাৰ অফিচৰ পৰাই ইয়াত আমাৰ পদুম ফুল লাগে এয়া এতিয়া মানুহবোৰে ছিঙিলে পাই ভাল সেইকাৰণে পদুম ফুল ইমান নাই আৰু আগৰ নিচিনাকৈ আৰু এইপিনে এতিয়া আমি ৰুম আৰু ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক এনেওতো বাৰু চবেই ৰুবলৈ জানে হ'লেও এনেকৈ ভিডিঅ' এটা কৰি পিনি থৈ দিছোঁ এয়া এয়া কি হেৰি কঠীয়াবোৰ তিতি থাকিব লাগিব নি অঁ এতিয়া বোলে ৰুব নালাগে তেতিয়া কঠীয়াখিনি অকণমান পানী দিলে তিয়াই থ'ব তাৰপিছতে আমি ৰুম আৰু এইটো আমাৰ খুৰীহঁতৰ ঘৰ এয়া খুৰীহঁত বহি আছে এয়া খুৰীহঁত বহি আছে আৰু সেইপিনেও আমাৰ খুৰীহঁতে ৰুই আছে আৰু এয়া আৰু আমি পথাৰত মই তেনেকৈ কঠীয়া যে সেইকাৰণে সোমাই গ'লোঁ এইপিনে এতিয়া ৰুবলৈ আহিছোঁ আপোনালোকে চাব মই কেনেকৈ ৰুওঁ কাৰণ কেলৈ আগতে মানে ৰুই পোৱা নাই মানে আজি আপোনাৰ ধৰক আজি মানে 10 বছৰমান আগতে আনা সেইটো কাৰণে মানে ৰোৱা তাকো মায়ে তেতিয়া মানে বোকা খাইছিলোঁ
আমি ৰুই আছোঁ আপোনালোকে জনাবচোন দেই ৰোৱা হৈছে নে নাই হোৱা কাৰণ ভালকৈ নাজানো চেষ্টা কৰিছোঁ কাৰণ অসমীয়া হয় যেতিয়া চেষ্টাটো কৰিব লাগিব ৰুবলৈ আৰু এই আমাৰ নিহাৰিকাও আহিলে ৰুবলৈ এতিয়া আমি ৰুই আছোঁ এয়া এতিয়া ৰুই মেলি আহিলোঁ আৰু মানে সেয়া আপোনালোকক ইমানকৈ দেখা নাথাকিলোঁ আৰু ৰুই আহিলোঁ ৰুই আহি পেলানি এতিয়া আমাৰ নিহাৰিকাই দিছে চাহ খাবলৈ দিছে এতিয়া চাহটো খাওঁ চাহটো খাই পেলানি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আৰু কিন্তু কমেণ্টত জনাব দেই কাৰ খেতি শেষ হ'ল আৰু এতিয়াও কৰি আছে